ইউটিউবৰ লোগো তো বেয়া নহয় বেলেগ পানীলাওৱে মাছৰ আঞ্জা মুগৰ দালি আলুৱে পানীলাওৱে ইফালে বিলাহী আলু আজি কৈছোঁ গম পাব আজি মানে এটা হ'ব ডেইলি ভ্লগ আৰু এটা ৰখিছোঁ এই গাছৰ তলত মানে ভিডিঅ' এটা আপলোড কৰি আহি থাকোঁতে তো ভিডিঅ' এটা আপলোড কৰি আছোঁ সেই ভিডিঅ'টো আপলোড হওক তো তেতিয়ালৈ ইয়াতে ৰখিছোঁ আৰু চাই থাকক আজিও হ'ব এটা ডেইলি ভ্লগ তো ক'ত কি দেখাওঁ এতিয়ালৈ গম পাব আৰু এইফালে মনাচৰত পূৰা মানে যোগাৰ লৈ আহিছোঁ তো ক'ত কি কৰিম গম পাব তো ভিডিঅ'টো তো এতিয়া যাব লাগিব আমি একদম মাকৈ মাজে তো চাইকেল বাৰু কিমানলৈ যাই চাওঁ আৰু ৰাস্তা চাওঁ একদম পূৰা মাকৈ মাজে চাইকেল মানে পূৰা একদম এই চাওক ৰাস্তা চাওক এই পূৰা মাকৈ মাজে এইফালেও আগৰ ফালেও মাকৈ পিছৰ ফালেও মাকৈ অ'কে তো ঘৰৰ পৰা পেণ্ট পিন্ধি আহিছিলোঁ আৰু পেণ্ট চেণ্ট খুলি ল'লোঁ পূৰা হাফেট চাফেট পিন্ধি লৈছোঁ তো কাৰণ টাইটেল আৰু থাম্বনেইল চাই গম পাইছে যে কি কামত ওলাই আহিছিলোঁ তো কামটো গম পাব ৰ'ব আইতা আৰু ককাই মানে লাগি গৈছে পূৰা তো মই অলপমান আহোঁতে দেৰি হৈছে চাওক মই অলপ ভিডিঅ' চিডিঅ' কৰা মানুহ অলপমান মেকআপ চেকআপ কৰি আহিব লাগে এইটো সেইকাৰণে কঠীয়া চঠীয়া তুলি আছোঁ মানে পূৰা বোকাই দি আৰু আজি হাজিৰা কিমানকৈ হাজিৰা 300 বোলে অ'কে তাৰপিছত এতিয়া মানে আমি তুলি কি কৰি আছোঁ এই ইয়াতে এনেকৈ থৈ দিছোঁ আৰু পিছত এনেকৈ পূৰা হেৰি কৰি গা খা পিছত বন্ধা হ'ব এইবিলাক তো এতিয়া আৰু বহুত সময় থিয়া হৈ তুলিলোঁ তো এইকাৰণে ভাগৰ লাগছি তুল চুল আনি লৈছোঁ তো এতিয়া আকৌ বহি তুলিম অ'কে তো এতিয়া হ'ব আমাৰ হাফ টাইম আৰু আইতা এইফালে পূৰা জলপান চলপান ৰেডি কৰি আছে আইতা এইফালে পূৰা হাই গাইছ বুলি কওঁ গাছ অ'কে তো ককা এইফালে আছে কাকবা হাতখন দাঙি দিংগে এইফালে ককা আছে এইফালে আইতাই জলপান যোগাৰ কৰি আছে বনি চাইলোঁ জলপান আৰু এতিয়া আমি খাম মানে হাফ টাইম মই খাম আপোনালোকে অলপ চাই বিচাৰি একদম মই বেয়া পোৱা বস্তুটো ওলালাই এইডাল বেয়া নহয় ভয় লাগে ৰ'বা আছোঁ ৰ'বা এইডাল কুটকিল এইডাল অ'কে তো আমি পূৰা কঠীয়া তুলি আছোঁ তাৰ মাজতে এটা মই বেলেগ বস্তু এটা বনাইছোঁ তো বস্তুটো দেখাই আছোঁ ৰ'ব এইফালে আইতাই এইফালে কঠীয়া তুলি আছে এইফালে ককাই তাতে জানটোত ধুই আছে কঠীয়াবিলাক আৰু মই এইডালেৰে মই তুলি আছোঁ এইডালেৰে জুখি এটা বস্তু বনাইছোঁ বস্তুটো মই দেখাই আছোঁ ৰ'ব বস্তুটো হ'ল এইটো ইফালে এইটো এনেকৈতো বুজিটো পোৱা নাই কি বনাই আছোঁ তো কি বনাই আছোঁ দেখাই আছোঁ ৰ'ব এনেকৈ হ'লে আৰু এনেকৈ পূৰা মিলাই বনাই আছোঁ তো কি বনাই আছোঁ দেখাই আছোঁ এনেকৈ চালে অনুমান কৰিব পাৰিছে নেকি কি হ'ব পাৰে এইটো অনুমান কৰিব পাৰিছেনে নাই যদি মই আৰু মানে ইমান এপ্ৰুভে ধৰা নাই দিয়কচোন কাৰণ কঠীয়া না এইবিলাক এনেকৈ লাইনত নাথাকে ন বস্তুবিলাক তো হ'লেও পাৰাখিনি মিলাবলৈ চেষ্টা কৰিছিলোঁ বাৰু আৰু যথেষ্ট হৈছেও তো আপোনালোকে চিনেমেটিক শ্বটত দেখিছে কিমান হৈছে নহৈছে তো এতিয়া আমি কঠীয়া তোলোঁ আপোনালোকে চাই লওক কঠীয়া তুলি আছোঁ বাৰু এইবিলাক হাত চাত একদম বৰণ চৰণ নাই আৰু মোবাইলটো একদম বৰণ নাই আৰু এইবিলাক চাওকচোন এইবিলাক কয়লাবোৰৰ অৱস্থা কি হৈছে বোকাই দি এইবিলাক গোটেই বোকায়ে এইফালে চাওক চব বোকায়ে উপায় শুকুৱাই উপায় চাওকচোন অৱস্থা এইফালে ঘৰ আগত থ'ব লাগিব কথা নাই বাৰু এটা বেলেগ সেই কাৰেণ্ট সেইবিলাক নাই না ডাইৰেক্টে থৈ দিলে হৈ যাব ইউটিউবৰ এইটো লগতো আছে সেইটো হেৰি কৰাই নাই এতিয়ালৈ ভাঙাই নাই সেইটো ইউটিউবৰ লগতো এইবিলাক হাৰ্টত থকা বস্তু নাই এইগিলা বস্তু য'তে সৃষ্টি হৈ যায় সেইকাৰণে
তো এতিয়া এইটো সুদাৰিকে থাকিব লাগিব এতিয়া ইমান কষ্ট কৰি বনাইছিলোঁ ভাঙিব লাগিব আৰু সেইফালে আছে এইটো চাইডো আছে এইফালে ককাই গাখীৰাই আছে তো অলপমান ইয়াৰ পৰা অলপমান দেখাই দিছোঁ বাৰু চাই থাকক কাৰণ কিমান আৰু এই কঠীয়াটো লগা চাই থাকিব অলপমান বেলেগ অলপমানো দেখাই দিওঁ তো চাই থাকক তো মানে কি হ'ল ৰাতিপুৱাৰ পৰা আইতাই ককাই মই তুলি আছিলোঁ কঠীয়া আৰু এতিয়া সহযোগ কৰাৰ কাৰণে এইফালে সৰু দা আহিছে এখন দাঙি থাকিব এইফালে সৰু দা আহিছে আৰু এইফালে পেয়া আহিছে তো এতিয়া মানে বেছি হৈছে কঠীয়া চঠীয়া তোলা হৈ গ'ল আৰু তাতে লাষ্ট মানে বান্ধি গিলা কৰি আছে আৰু তাৰপিছত এইফালে বান্ধি আমি আনি ইয়াতে ৰ'ব আমি তাতে তেওঁলোকে বান্ধি আছে আৰু এতিয়া আমি ইয়াতে থৈ দিছোঁ এইবিলাক ইয়াতে আছে ককাই ভাত খাই আছে এতিয়া পেট পূজা হ'ব প্ৰায় ইমান হেৰি কৰি থাকিলোঁ আৰু এইফালে সৰুদা আছে এইফালে মই এতিয়া মানে আমাৰ খাদ্য আৰু এতিয়া আমাৰ আইটেম আছে পানীলাওৱে মাছে খাই আঞ্জা তাৰপিছত এইটো কি এতিয়া চলটো কি মুগৰ দালি আলুৱে পানীলাওৱে এইফালে বিলাহী আলু পিঁয়াজ এইটো সেনেকৈ এই খানা আৰু লগতে আছে আমাৰ মোৱা মাছ খাক চকু পাহাৰ পৰা সেই মই মোৱা মাছ নাখা দেখিছিলে জ্বলন্ত উদা আৰু আমি এতিয়া ভাত খাওঁ আপোনালোকে ক'ত কিবা হাগামুটা আছে যিগিলা কৰি লওক আমি এতিয়া ভাত চাত খাই লওঁ লৈ পেলাই তাৰ পিছত লগ পাই আছোঁ ৰ'ব কঠীয়া কেই খাই 70 ৰখা হৈছিল কঠীয়া আৰু এতিয়া আমি বাইকখনত মই লৈ যাম এইখিনি কঠীয়া তাৰপিছত আৰু চাইকেল আছে এইখিনি দেউতাই লৈ আহিব দুইটাই বঢ়িয়াকৈ পূৰা বান্ধি ল'ম তাতে বান্ধি লৈ চাইকেলো আছে এইফালে চাইকেলত দোকান হৈ গৈছে ইয়াতে এইফালে আপোনালোকৰ যদি চাইকেল লাগে যোগাযোগ কৰিব অ'কে তো তাৰ পৰা আহিলোঁ এতিয়া চাপৰ পৰাই সৰুতে আগত বাইকত কঠীয়া লৈ গৈ আছে সেইকাৰণে সেইখিনি অলপ শাস্তি সেইকাৰণে মই অলপ বেছি এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰটো সেইকাৰণে মই আৰু এইখিনি দিয়া নাই অ'কে তো এইটো আছিলে যে এটা ডেইলি ব্লগ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক কমেণ্টৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম অন্য এটা ধামাকাদাৰ ভিডিঅ' আহিছে টিল দেন টাটা বাই বাই এণ্ড জয় অসম আজি পথাৰে মাতে আজি পাহাৰে মাতে সেউজে ভাই